যদি নিজৰ ল'ৰাটোক আজি এটা উপহাৰ নিদিয়া, কিছু সময়ৰ কাৰণেহে কান্দিব, কিন্তু ভাল শিক্ষা ভাল সংস্কাৰ নিদিলে গোটেই জীৱন কান্দিব। সময়বোৰ আপোনাৰ নিজৰ, কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সোণৰ দৰে সজাবও পাৰে। যদি বিচাৰে সময়বোৰক ফুল এজনৰ লগত কটাই নষ্ট কৰিবও পাৰে। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকক, কিয়নো এবাৰ হেৰাই যোৱাৰ পিছত জীৱন উভতি নাহে, মানুহবোৰ উভতি আহে। সফলতা কেৱল দুটা কলাৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সেই কলা দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম। আনে যিমানেই যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। জীৱনত ইমানখিনি সাহসী হ'ব বিচাৰোঁ, যাতে জীৱনৰ প্ৰতিটো সমস্যাৰ আগত হাঁহি মুখে থিয় দিব পাৰোঁ। সাৱধানে থাকিব সেইজনৰ পৰা যিজনে আপোনাৰ সন্মুখত আপোনাৰ প্ৰশংসা কৰে, কাৰণ তেওঁ 5 মুহূৰ্ততে অন্য এজনৰ আগত আপোনাৰ বদনাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। ভাল লাগিলে শ্বেয়াৰ, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।